নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ সকলো ভালেই আছে। মোৰ প্ৰথমটো ব্লগ আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰিছোঁ সকলোৱে আদৰি ল'ব আৰু কেনে পালে জনাবলৈ একদমেই নাপাহৰিব। তাৰপিছত লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আজি মই বনাব ওলাইছোঁ চিকেন গ্ৰেভি। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইয়াৰ বাবে মই লৈছোঁ আধা কেজি ব্ৰইলাৰ মাংস আৰু দুটা কাটি থোৱা আলু আৰু লৈছোঁ বিলাহী দুটা সৰুকৈ কাটি লৈছোঁ। মিডিয়াম সাইজৰ পিঁয়াজ দুটা সৰুকৈ কাটি লৈছোঁ আৰু ডাঙৰ সাইজৰ ডাঙৰকৈ দুটা কাটি লৈছোঁ। আদা নহৰু পেষ্ট আৰু কেঁচা ধনিয়া পাত কাটি থৈছোঁ। এতিয়া মই গেছৰ চুইচটো অন কৰি কেৰাহীটো বহাই দিলোঁ গৰম হ'বলৈ। কেৰাহীটো গৰম হোৱাত মই সৰিয়হ তেল দি দিলোঁ। মই এতিয়া কাটি থোৱা আলুখিনি ফ্ৰাই কৰি ল'ম। আলু ফ্ৰাইখিনি হৈ গ'ল, এতিয়া মই ইয়াক উঠাই থ'ম। এতিয়া মই ৰৈ যোৱা তেলখিনি সৰুকৈ কাটি থোৱা পিঁয়াজখিনি বহাই দিলোঁ। ৰঙচুৱা আলুকে সেইখিনি ভাজিব। মই আৰু বেলেগকৈ তেল ব্যৱহাৰ নকৰোঁ। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল, এতিয়া মই দি দিলোঁ আদা নহৰু পেষ্টখিনি। সেইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিলোঁ। তাৰপিছত দি দিলোঁ কাটি থোৱা বিলাহীখিনি। নিমখ দিলোঁ, কাৰণ বিলাহী দিয়াৰ পিছতে নিমখ দিব লাগে। এইখিনি অলপমান ভাজা হোৱাৰ পিছত মই দিম মছলা। মই ৰংগুড়া লৈছোঁ, ৰেড চিলি পাউডাৰ লৈছোঁ, গৰম মছলা লৈছোঁ, জিৰা পাউডাৰ লৈছোঁ আৰু অলপ কালাৰৰ বাবে লৈছোঁ কাশ্মীৰী মছলা। মছলাখিনি ভালকৈ ভজা হোৱাৰ পিছত মই ইয়াত মাংসখিনি দি দিলোঁ। তাৰপিছত মছলাখিনি ভালকৈ মাংসতে সোমাই যোৱাকৈ লাৰি দিলোঁ। প্ৰায় 5 মিনিটমান ভাজা হোৱাৰ পিছত মই দি দিলোঁ কাটি থোৱা ডাঙৰকৈ কাটি থোৱা পিঁয়াজখিনি। তাৰপিছত অলপ টাইম সেনেকৈ ভাজি থাকিলোঁ। ভাজা হোৱালৈ মই এতিয়া ঢাকনিখন মাৰি দিম। এতিয়া ঢাকনিখন গুচাই দেখিলোঁ যে মাংসখিনি ধুনীয়াকৈ মছলাখিনি লাগি গৈছে আৰু এটা ধুনীয়া কালাৰ আহিছে। এতিয়া আমি ইয়াত দি দিম ভাজি থোৱা আলুখিনি। আলুখিনি দিয়াৰ পিছত এনেকৈ অলপ টাইম লাৰি দিলোঁ। আৰু এতিয়া ভালকৈ ভজা লগাৰ পিছত পানী দিয়াৰ সময় হৈ গ'ল, আমি দি দিলোঁ পানী। প্ৰায় 10 মিনিটৰ কাৰণে আমি ঢাকনিখন মাৰি দিলোঁ। 10 মিনিট হৈ গ'ল, এতিয়া আমি ইয়াত দিম কাটা ধনিয়াখিনি। ফাইনেলি মোৰ চিকেন গ্ৰেভি ৰেডি। এয়া চাওক, ৰেচিপিটো দেখিবলৈ ইমান ধুনীয়া লাগিছে আৰু আপোনালোকে ঘৰতে সহজে বনাই খাব পাৰিব এতিয়া। আৰু মোৰ ৰেচিপিটো কেনে পালে জনাবলৈ একদমেই নাপাহৰিব।